লাহে লাহে খা আঙুলি চাঙুলি ছিঙি যাব কৰি দিব প্লিজ আপোনাক হাত জোৰিছোঁ হয় গাইছ ধন্যবাদ বাকী তুমি যে কিবা গিফ্ট দিছিলা মোক আৰম্ভ হৈছে আৰু দেই হাই গাইছ তো আজি 9 তাৰিখ মোৰ জন্মদিন তো এতিয়া ৰাতি বৰ্তমান 12টা বাজে আৰু 3 মিনিট আছে তো এতিয়া গাইছ আমি এটা কেক কাটো বলক বহুত ডাঙৰ কেক গাইছ বলক আৰম্ভ কৰোঁ তো গাইছ এতিয়া কেকটো আনিম আমি বহুত ডাঙৰ কেক গাইছ মানে কি ক'ব আৰু দুখীয়া মানুহটোক গাইছ পইচা পইচা নাই আমাৰ বিশাল কেকটো কাটিবৰ কাৰণে গাইছ 4জন মানুহ লাগিছিল কেকটো দাঙিবৰ কাৰণে আমাৰ মানে তো গাইছ কাটো কেকটো Dekat birthday to you, happy birthday to you, happy হ'ব দে কেকটো আমি কাটিলোঁ বৰ্তমান খাব লাগে গাইছ বলক আমি খাওঁ ক'ত আছে এই খাব বৰ্তমান বলো মাদার ফাদার খবর খাবো দেখা গাইছ রাত্রি 12টা বাজার কেক বিচারি না পড়লে একটু কাটিলি গেল গাইছ পয়সা পাতি নাই আমি শুম ৰাতি বহুত হ'ল গুড নাইট ৰাতিপুৱা উঠিম কলেজ যাম এইবিলাক কলেজত অলপ চেলিব্ৰেশ্যন হ'ব এইবিলাক খাম অলপ গাইছ 4.5 ইঞ্চি লেটাৰ যাব হাই গৈ দি হাই মৰ্নিং গাইছ উঠিলোঁ জাষ্ট গাইছ ৰাতিপুৱা ৰাতিপুৱা ইমান ৰ'দ দিছে মানে চাওক চোন গাইছ ৰ'দ চাওক কলেজ যোৱা কথা আছিল কলেজ যোৱা নহ'ল মানে ফ্ৰেণ্ড মোৰ যোনবিলাক ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডবিলাকৰ মানে অলপ প্ৰব্লেম আছে তো গাইছে যে কলেজ আহিব নোৱাৰে মানে সিহঁতে তো গাইছ মই নগ'লোঁ কলেজ এতিয়া গাইছ গা চা ধুই লৈ অলপ ব্ৰাছ চাছ কৰিলোঁ মাত্ৰ উঠিলোঁ তো গাইছ গা চা ধুই ল'লোঁ এতিয়া অলপ বজাৰৰ পৰা আমি ওলালোঁ এতিয়া বৰ্তমান বজাৰত মই আহিছোঁ এতিয়া বৰ্তমান বিশাল মাৰ্কেটত দুটা টি চাৰ্ট কিনিম বুলি আহিছোঁ চাওঁ কি আনিব পাৰোঁ নে নোৱাৰোঁ পচন্দ হ'লে নহয় গাইছ বলকচোন উঠি থাকোঁ ওপৰত দুটা টি চাৰ্ট কিনিলোঁ বাৰু বহু অপেক্ষাৰ অন্তত তো গাইছ বজাৰৰ পৰা আহি পালোঁ এতিয়া এইবিলাক বজাৰ কিবা কিবি আনিছোঁ গাইছ বজাৰৰ পৰা আহিলোঁ নতুন টি চাৰ্ট পিন্ধি ল'লোঁ আৰু এটা আছে এইফালে ক'ত গ'ল গাইছ এইটো দুটা আনিছোঁ কিনি ভগৱানৰ ওচৰত অলপ এনে শৰাই আগবঢ়াইছে মায়ে Apa sih? Sih.
তো গাইছ মোৰ লগৰ কিটা আহি পেলাই বৰ্তমান এনে গাইছ কিবা কবি নেকি তো গাইছ কিবা আহি পেলাই ইয়ে ধুনীয়া হৈছে তাতকে ইয়ে ধুনীয়া বহুত গাইছ থ্যাংকস ফৰ কামিং গাইছ তো গাইছ কেক কাটিম এতিয়া আমি লাহে কৰি কেকটো এতিয়া ওলাব গাইছ তো গাইছ আমাৰ ঘৰত অনুষ্ঠান শেষ গাইছ মই গুচি আহিলোঁ এতিয়া এতিয়া লগৰ এটাৰ মানে মোৰ দাদা এজনৰ ভতিজা এটাৰ বাৰ্থডে আছে মানে গাইছ তাতে আহিছোঁ এতিয়া মোৰ ঘৰৰ ওচৰতে অলপ বলক তাতে যাই দেখা অলপ এমান চোৱা আহক গাইছ দেখাই আছোঁ হৈছে তো গাইছ লগ পালোঁ এজন মোৰ লগৰ হৈছে এটা মোক গিফ্ট দিলে গাইছ গিফ্টটো দেখাই দিওঁ নেকি দেখাই দি No God please no no ভাল লাগিছে যদি কি কৰিব ডিছক্ৰিপশ্যন কৰি দিব লাইক ডিসিশনে কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সাবস্ক্রাইব কৰি দিব দাদা আজি বহুত দিনৰ মূৰত আমাক দেখা পালোঁ পংকজ ডেকাৰ বাৰ্থডে খাই কেনেকুৱা লাগিল ভাল লাগিছে মাতিছে তই কেনে গেলি মই কামৰ পৰা মাত্ৰ আহিলোঁ মাত্ৰ গিফ্টটো কিনিছিলোঁ 10 টকীয়া গিফ্ট মাত্ৰ দিলোঁ ইয়াক ৰাস্তা কেইটাৰে লগ পাই থেংক ইউ নহয় কিবা আপুনি ক'ব লাগিব চাৰিওফালে ইউটিউবাৰ গাইছ চাৰিওফালে ইউটিউবাৰ আজি গাইজ গম পালোঁ বাৰ্থডে আহিলে কিয় মানুহৰ মানে ফূৰ্তি লাগে ভাত নবনাই তিৰি চলি পোলাও খাব যায় এক লগত খাইছি দে হেঁচি হেঁচি খাইছি বেলেগৰ বাৰ্থডে খাক দে গাইছ আৰু এখন বাৰ্থডে আছে এতিয়া আমাৰ ঘৰৰ ওচৰত যাবি না যাম দেই পংকজৰ আজি মই ষ্টেটাছ কিয় দিছিলোঁ যদি জানাই সিধাই মাতৃ খাব তিৰি হ'লে কেনেকুৱা দৌৰছি বে নৰিবে পোলাও খাব বে পোলাওৰ গোন্ধ পাইছে আৰু হিমাংশুতেতো সদায় পোলাও খায়ে থাকে পেটৰ লগতে শকতকে যে মস্ত হাতীটো ঘূৰে সিটোতো পোলাও খায়ে থাকে সদায় তাকে সেই লাগে তেজপাত লাগে কিবা লাগে গাইছ মই কিন্তু পোলাও মোৰ বাৰ্থডে পোলাও খোৱা নাই দে বেলেগৰ বাৰ্থডে কথা কৈছোঁ ইয়াৰ বাৰ্থডেত সেই খুৱাইছো মিঠৈ আৰু চিংৰিয়ে খাবা আহিবি চবেই এইটো খোৱা নাই গাইছ মই যায়ে নাই মই কেনেকৈ গম পাম এই যোৱাই নাই আন্দাজত কৈছোঁ তো গাইছ কৈ দে বাকীখিনি হাই গাইছ যদি মানে পংকজ ডেকা মানে কষ্ট বহুত কৰে ভিডিঅ' চিডিঅ' বনাই বহুত কষ্ট কৰি চবতে লগ ধৰে যাকে তাকে লগ ধৰে আপুনি প্লিজ মোৰ কথাটো ৰাখিব ইয়াত নাৰাখিলোঁ ইয়াক লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ আপোনাক হাত জোৰিছোঁ হয় গাইছ ধন্যবাদ বাকী তুমি যে কিবা গিফ্ট দিছিলা মোক চিখৰ পেকেট দিছিলোঁ দে আৰু মাৰ পৰা 10 টকা মাৰি আমি গাইছ শিখৰ টিখৰ নাখাওঁ নাখাওঁ তবে পেলাই দিছোঁ আমি ক'তনো চিখৰ খাওঁ শিখৰ পেকেট এই গাইছ পেলাই সেই তাক দিছোঁ গাইছ দেখিছ না পেলাই দিছোঁ। এইটো সেই দেখা নাপায় পকা পাকাল ওলাই আহ কি কলতে ঘৰত এইটো মস্ত হাতী ঘূৰি থাকে ৰাস্তা ঘাটে বৰলা আছে লাষ্ট ফিনিচিং মই লাষ্ট ফিনিচিং এটা কথা ক'ম এই ল'ৰাটো বৰলা আছে যদি কোনোবা যদি কইনা খালী আছে আহিব পাৰে চিংগল আছে গাইছ আমাৰ ই আহি পালে এতিয়া বৰ্তমান খাবা আহিছোঁ ঠাণ্ডা হয় ল'ব খাওঁ ল'ব এই চাওক ঘৰতে বহি বহি ইউটিউবাৰ কিবা পাৰ্টি নেতা নেকি তোৰ যে 1000 ভিউজ গৈছে দিম দিবি না এইটোৱে এইটোৱে পাৰ্টি এইটো পংকজৰ মাক হয় আৰু পংকজৰ দেউতাকক দেখা নাই সেই ছেকেণ্ড ভিডিঅ'টো দেখা পাইছিল চাগে যেতিয়া আহিছিলোঁ নাৰায়ণ পূজাৰ ভিডিঅ'ত নাৰায়ণ
কি আছিল সত্যনাৰায়ণ পূজা সত্যনাৰায়ণ পূজা হ'ব যো কিমান খাবি খাবা দিম কেকখিনি সোনকালে খা মোৰ বাৰ্থডেত কিন্তু কাকো খোৱা নাই দিওঁ 30 চলি কেইটা কেনেকা লৈছে খাবা লাহে লাহে খা আঙুলি চাঙুলি ছিঙি যাব মোৰ ঘৰত প্ৰগ্ৰেম আছে দাদা ঘৰত আহিছোঁ গাইছ দাদাৰ আপোনাৰ ভতিজা ন আপোনাৰ ভতিজাৰ বাৰ্থডে আছে আজি কিবা ক'ব নেকি আজি মোৰো বাৰ্থডে ভাইটিৰো বাৰ্থডে হেপী বাৰ্থডে যুগ যুগ জিঅ' যুগ জিঅ' থেংক ইউ গাইছ ইফালে দেখাই ইফালে মাংস আছে গাইছ পোলাও আছে খোৱাহে কথা এতিয়া মিছা কথা খা খাইছা গাইছ আমি খালোঁ বৰ্তমান কি খালি কওঁ চিকেন আৰু আৰু পোলাও আৰু মিঠে হয় গাইছ তো আমি এতিয়া খালোঁ তো গাইছ ভিডিঅ'টো আজি আৰু এইখিনিয়ে নেকি নেকি এইখিনিয়ে কৰ আৰু ৰাতি আৰু ক'ত দেখা পাব হয় না নহয় কচোন হয়তো গাইছ কিন্তু 30 চলি খালা দে ফকতীয়া হয় না ময়ো খাব আহিছোঁ মোৰ নিজৰ বাইদেউ হৈ কিনে গাইছ এই ভোক পাই বল নাই চাচোন ভোক পাই আহিছে নালখা জেগা জেং লগাব আহিছে লৈ